চিঞৰ বাখৰ কৰি আছে বোলে এনেকুৱা 1 লাখ চাকৰি ওলাইছে এনেকুৱা এটা নিযুক্তি হ'ব আপোনালোক সববিলাক আহক ওলাই আহক এনেকুৱা মেলা হ'ব ইয়াতে আহি ৰাখবা যে টিভিএছৰ ডিলাৰত গাড়ী ধুব লাগিব। তো নমস্কাৰ ৰাইজ পুনৰবাৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ বহুত দিন ধৰি ভিডিঅ' দিয়া নাই চেনেলটিত। তো আজি বহুত দিনৰ পৰত এটা ভিডিঅ' লৈ আহিলো আপোনালোকে আশা কৰিছো আপোনালোকে চাই ভিডিঅ'টি ভাল পাব। আৰু ৰাজ্যত বোলে বহুত জেগাত বহুত জিলাই আমাৰ আপোনালোকৰ নিয়োগ মেলা আহিছে। তো নিয়োগ মেলাত আপোনালোকৰ কাৰণে ফ্ৰী জব আহিছে। তো তাৰে কিছুমান ৰাইজৰ মতামত আৰু কেনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে তাকে আমি চাবলৈ আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তাকে যি নিয়োগ মেলাৰ যি বায়োডাটা কালেক্ট কৰিছে বায়োডাটা কালেক্ট কৰাৰ পিছত আমাৰ এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ডকুমেন্ট সব পেলাই থৈ গৈছে এই অৱস্থা মানুহৰ চিভি আৰু ডকুমেন্ট এই অৱস্থা চাকৰি দিয়াৰ নামত এনেকুৱা চৰকাৰটো বাদে প্ৰাইভেটৰ এই অৱস্থা। সকলোৰে মাজত ফূৰ্তি মই চাকৰি পাম সকলোৱে গৈছে। লাভ কি হৈছে? লাভ হৈছে আপোনাৰ জেৰেক্স দোকানীকেইটাৰ পুৰা জেৰেক্স কৰিছে। জেৰেক্স দোকানীকেইটাৰ লাভ হৈছে, বাকী তেনেকুৱা একো নাই। প্ৰাইভেট চেক্টৰ কেইটা আহিছে, বেছিকে ডিলাৰৰ মানুহখিনি আহিছে। তেনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে। মানে সকলোৱে ভাবিছে কি গভৰ্ণমেণ্ট জব, কিন্তু গভৰ্ণমেণ্ট জব এটাও নাই। কাৰণ মানুহে চাকৰিৰ ওচৰলৈ যায়, কাৰণ চাকৰি মানুহৰ ওচৰলৈ নাহে, বা দুই এজনৰ ক্ষেত্ৰত বেলেগ কথা। তো তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু বহুতে কিবা কিবি কমেণ্ট দিছে আমি দেখিবলৈ পাইছো। বহুত হোৱাটছএপ ষ্টেটাছ বহুত মিমছ বনিছে। তো তাৰে কিছুমান নিউজ আমি চাবলৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো চাওঁ কেনেকুৱা ধৰণৰ মিমছ বনিছে। মানে একো হোৱা নাই, যেনেকে ইনষ্টাগ্ৰামত ছোৱালী চাই পতাব নালাগে ঠিক তেনেকে যেনেকে এডভাৰটাইজ চাই পেলাই আহিব নালাগে। চিঞৰ বাখৰ কৰি আছে বোলে এনেকুৱা 1 লাখ চাকৰি ওলাইছে এনেকুৱা এটা নিযুক্তি হ'ব আপোনালোক সববিলাক আহক ওলাই আহক এনেকুৱা মেলা হ'ব ইয়াতে আহি ৰাখবা যে টিভিএছৰ ডিলাৰত গাড়ী ধুব লাগিব, বা কোনোবা কিবা আছে বাংগালোৰত যাব লাগিব ট্ৰেইনিং কৰবা। এইবিলাক কথা হ'ল নেকি? মেৰি বিস্কুটত চাকৰি এইবিলাক কথা হ'ল নেকি? গতিকে এনেকুৱা কথা এনেকুৱা যাতে আৰু এডভাৰটাইজ নিদিয়ে, এইখিনিয়ে মোৰ ক'বলগীয়া।